হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি মই আহিছোঁ ৰংঘৰলৈ আৰু এইফালে মই টিকেট কাটি মেলি সোমাই গ'লোঁ ভিতৰলৈ। আৰু আপোনালোকে ইয়াত চাই পাইছে ৰংঘৰ। এতিয়া এইখন গেট হয় আগত, এতিয়া বন্ধ, পিছফালে এতিয়া খুলিছে। এতিয়া যাওঁ সেইফালে দি একপাক ৰংঘৰ চাওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। বলক চাই থাকক ৰংঘৰত কি কি আছে, কি দেখাই আছোঁ পুৰা ভিতৰলৈ সোমাই কিনে। বলক। আৰু গাইজ আপোনালোকে চাই পাইছে এয়া ৰংঘৰ, কিমান ধুনীয়া এখন পৰিৱেশ শিৱসাগৰৰ। আৰু এইফালে চাওক কিমান ধুনীয়া এখন মানে পৰিৱেশ শিৱসাগৰৰ ৰংঘৰ। আৰু এইফালে একদম পূৰা ফুলনি বাগিচা বনাই দিছে দীঘল দীঘল। এতিয়া মই গৈ আছোঁ ৰংঘৰ একদম ভিতৰলৈ। এইফালে আগফালে পূৰা একদম মানুহেই মানুহ। চাওঁ বাৰু কেনেকৈ আছে, একদম মানে আগৰ ৰজাবোৰে ইয়াত বনাইছে। ইফালে মানুহ, ইফালে মানুহ, আৰু এইফালে মই চাই আছোঁ ওপৰে তলে। ৱাও, কিমান ধুনীয়া। আৰু গাইজ আপোনালোকে যদি যোৱা নাই শিৱসাগৰলৈ, বহুত ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে ফুৰিব। মাত্ৰ 25 টকা টিকেট ইয়াত, বেছি নহয়, 25 টকা। আৰু বন্ধুসকল, এতিয়া উঠি যাম ওপৰলৈ আৰু আপোনালোকক দেখুৱাম ওপৰৰ পৰা ভিউটো কেনেকুৱা চাবলৈ। বলক উঠি যাওঁ ওপৰলৈ। আৰু ভাগৰ লাগি গৈছে একদম উঠি উঠি, কি ক'ম আপোনালোকক দেখুৱাবৰ কাৰণে অলপ কষ্ট কৰি দিছোঁ। আৰু যিহেতু বহুত দিন পাছত আহিছোঁ, সেই চাক ওপৰৰ একদম মানে খালী খালী, মানে ইমান নাই উঠা। আৰু গাইজ সেইফালৰ পৰা একদম ভিউ চেক কৰক এতিয়া, বাহিৰ ফালে কিমান ধুনীয়া এখন পৰিৱেশ। ৱাও, একদম ৰোডলৈ একদম দেখাই গৈছে পৰা, কিমান ধুনীয়া এখন ফিল্ডৰ নিচিনা একদম মানে চফা। এয়া আপোনালোকে নিশ্চয় চাই পাইছে। আৰু গাইজ এতিয়া আহি পাই গ'লোঁ কাৰেংঘৰ। যিহেতু একদম মানে শিৱসাগৰৰ পৰা একদম ৰংঘৰৰ পৰা একদম মানে 17-18 কিলোমিটাৰমান হ'ব, একদম নাজিৰা ফালে। এতিয়া যাওঁ আগফালে, ইমান ধুনীয়া এখন দেখাইছে কাৰেংঘৰ। আপোনালোকে নিশ্চয় আহিব, যিহেতু বহুত ধুনীয়া এখন জেগা। আৰু এইফালে চাওক ভিউ চেক কৰক কিমান ধুনীয়া। ৱাও। আৰু গাইজ আজি ভিডিঅ'টো ইমানটোৱে আছিলে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।